মইতো এইটোৱে চকলেট বুলি ভাবি আছো। দেখিছেনে গাইছ, আমি কিতাপকে চকলেট বুলি ভাবোঁ। তো কলেজৰ প্ৰথমটো খণ্ডলৈ আপোনালোকক স্বাগতম। ক্লাছ হ'বকে বহি থাকিলোঁ, কিন্তু ক্লাছে নহ'ল। সেইকাৰণে ভাবিলোঁ প্ৰাইজটোকে আনবক্সিং কৰি লওঁগৈ। 18 নৱেম্বৰৰ দিনা আমাৰ কলেজত জুবিন দাৰ 53 বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এছে কম্পিটিশ্যন পতা হৈছিল। তাতে মই 3rd পজিশ্যন পাইছিলোঁ, কিন্তু সেইদিনা আহিব নোৱাৰাৰ বাবে পিছদিনা আমি প্ৰাইজটো ল'লোগৈ। কিন্তু প্ৰাইজটো যিটো ষ্টাইলত পেকিং হৈ আছিলে, আমি ভাবিলোঁ চকলেট নেকি। এনি টাইম মানে আমাৰ খোৱাৰ চিন্তাই। ক্লাছ নোহোৱা দেখি এবাৰ গৈ পালোগৈ কেণ্টিন। আমি গৈ পাওঁতে এই দুটা প্ৰাণীও বহি আছে। ই আকৌ ৰাহুল, হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ছাৰৰ একান্ত বাধ্য ছাত্ৰ। তাক বোলে আজি ক্লাছ কৰিবলৈ নিদি ইয়ালৈ লৈ আনিলে, সেইকাৰণে তাৰ দুখ। বেচেৰাক দেখি বেয়াও লাগিছে, হাঁহিও উঠিছে। সদায়নো কেণ্টিনত কিমান খাম, আজি ভাবিলোঁ কুচুমতলাতে খাওঁগৈ। মানে লগৰটোৱে স্কুটি ল'লে আৰু স্কুটিৰ পাৰ্টি দিয়া কথা আছে, সেইকাৰণে আমি তালৈকে গ'লোঁ। এডাল নঙলা দেই, এফালেদিনি পাৰ হৈ ফটো উঠিব পাৰিব। তাৰপিছতে আমাৰ অৰ্ডাৰটো পাই গ'লি আৰু ইহঁতে খোৱাত লাগিলে। আজিলৈ